গাড়ী শেষ হৈ গ'ল মোৰ না পুৰা ভাগৰ লাগি গ'ল পৰি আছো ইয়াৰ পৰা মানে 4-5 কিলোমিটাৰ হৈ যাব 5 কিলোমিটাৰ এতিয়া দূৰত নিব লাগিব সেই ভাগৰি পৰিছো আৰু অলপ জীয়াই লৈছো গধুৰটোৱে গান গাইছে গোৱা ঐ আশীৰ্বাদ কৰিছো যোৱা হেল্ল' গাইজ ৱেলকাম বেক টু প্ৰাঞ্জল ভাই চেনেল আৰু আজি ভিডিঅ'টো পুৰা জমনি হ'বলৈ গৈ আছে আৰু আপোনালোকে চাব আজি পুৰা মজা লাগিব আৰু ভিডিঅ'টো চাই আৰু আপোনালোকে লাইক চাইক কমেণ্ট চমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি চাইছে মোৰ চেনেলটো কোনোবাই আমাৰ ঘৰত আলু খান্দিছে আজি আৰু বিহাৰী আলু লগোৱা হৈছিলে এয়া খান্দি আছে আলু পুৰা ধুনীয়াকৈ গ'ল বাৰু এয়া ইমানটোতো হ'লগৈ চাই যাওক পুৰা লোকেল আলু খাই দিম আৰু খান্দিবলৈ হোৱা নাছিলে আৰু গৰুবোৰ মেলি দিয়া হ'ব এতিয়া আৰু দুদিনমান হ'লে সেইবাবে খান্দি দিয়া হ'ল আৰু ঘৰত আজি কঠীয়াৰ কাৰণে ধান পুৰা ভৰিয়ে মাৰিছে সেয়া তাৰপিছত সূতা উলিয়াইছে আৰু চব থৈ দিয়া হ'ব আৰু কঠীয়াৰ কাৰণে তাৰপিছত যেতিয়া হেৰি হ'ব তেতিয়া ছিটিয়াব লাগিব গাইছে আহি গ'লো পথাৰত আৰু এতিয়া আমি কেবুল মেলি থৈছিলোঁ আৰু কেবুল চপাম এতিয়া এয়া চাওক কেবুল অইলৰ কাম বহিছে মানে এইফালে কেবুল এনেকৈ কৈ ডেলিং মানে মাৰিব আৰু পানী কিবা কিবি মাৰি বম ফুটুৱাই আৰু তাৰপিছত এতিয়া এনেকুৱা কেবুল দেই মই বহি ভিডিঅ' বনাই আছোঁ আৰু ই পূৰা চপাই দিছে আৰু এজন আছে আৰু সি বৰ ধুনীয়া গান গায় আৰু সুৰটো তাৰ বহুত ধুনীয়া আজি আপোনালোকক শুনুৱাই দিছোঁ সেইফালে চপাই আছে সি এইজন তিনিজনে আমি মেলিছোঁ আমি তিনিজনে খহি পৰিলোঁ চা কৈছোঁ সি আৰু আমাৰ এইজনে এতিয়া আপোনালোকক গান শুনোৱাব আৰু কেবুলডাল চপাই আছে থৈ কিনে গানটো শুনোৱাই লওঁ আপোনালোকক তাৰ পৰা কেবুল চপাম আৰু ইয়াৰ গধুৰটোৱে গান গাইছে গোৱা ঐ আশীৰ্বাদ কৰিছো যোৱা শুন সুখেৰে জিলিকি থাকিবা শুন দুহাতেৰে চকু নুমুচি লৈ নতুনকে লোৱা গয়া দৰিচোন পুৰুষিত মন্ত্ৰ ধৰি বিয়াত বহিছা মোৰ তৰা এয়ে দপ কৈ জ্বলিছে হোমৰ জুয়ে কুৰা মুৰুহিয়াত জ্বলিছে তেনে জুয়ে কুৰা তুমিও বুজিছা এয়ে তপ দুনয়নে চকু নুমুচিছা ইয়াৰ আমাৰ লগৰ দাদাজনে আপোনালোকক দেখালে আৰু অলপ ফুৰটো আৰু কেনেকুৱা পালে ক'ব কমেণ্টত আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়াহে ভাল লাগিব ভিডিঅ' বনাই যাব এতিয়া আমি পূৰা কেবুল চপাত ব্যস্ত হৈ গৈছোঁ চাই লওক অলপ গৈছে কেবুল ডাঙোতেই তাৰ দুখৰ জীৱন এয়া দেখিছে আপোনালোকে তাৰ নদীখন তাৰ পথাৰৰ মাজত কি ধুনীয়া এইবিলাক দেখিলেই মোৰ গান ৰচিব মন যায় ঐ বোকা পানী গছকি জান তুমি কিয় কৰিছা ইমান দুখ কিয় কৰিছা ইমান দুখ ঐ জানৈ তোমাক কাষত বহাই জানৈ কাষতে সঁচাই ভাবিছোঁ এইবাৰ বিহুতে পাতি মই বিয়াখন ভাবিলে লাগে হৈ যাব নেকি আগৰ জনী নিচিনা মই তাকে ভাবি থাকোঁ লাগে মৰুং এইকেইজন চাওক পুৰা ভাগৰি গ'ল আৰু বহি লৈছে আৰু এজন বৈ কষ্টৰ ফল সদায় মিঠা ন
কেবল খেলো ও গোটাই ঘুমটি লাগছে মোৰো লাগছি ঘুমটি ঘুমাই থাকক নাকি গেলা খাবলৈ পইচা নাই গোটাই মোৰ দখ মাটি বাৰী চেচ হৈ গেল মোৰ না পুৰা ভাগৰ লাগি গ'ল পৰি আছো ইয়াৰ পৰা মানে 4-5 কিলোমিটাৰ হৈ যাব 5 কিলোমিটাৰ এতিয়া দূৰত নিব লাগিব সেই ভাগৰি পৰিছো আৰু অলপ জীয়াই লৈছো তাৰ পৰা আকৌ গৈ থাকিম আৰু চাই থাকক কিছু 4জন হৈ গ'লো আৰু এজন লগ পালোঁ পথাৰত আৰু এতিয়া গোটেইকেইজনে হেৰি কৰি আছোঁ আৰু এনেকুৱাকৈ কষ্ট কৰি কিনে নি আছোঁ কষ্টটো কৰিবই লাগিব ন কষ্টৰ ফল সদায় মিঠা আৰু কৰিয়ে খাব লাগিব আমি এইটো ভাবিছে কিছুমানে মানে কিহৰ এইবোৰ কি নিছে কেবুল কি হয় মানে এইটো হ'ল এটা অইলৰ কাম চলিছে আমাৰ এইফালে আৰু আমি ল'ৰাবোৰে সকলোৱে কাম কৰিছোঁ এইটো অইলৰ এইটো কেবুল মেলিব লাগে মানে পথাৰে আৰু কিবা এনেকুৱাকৈ ডেলিং চেলিং কৰি কিবা পাইপ পুতি মেলি এনেকুৱাকৈ বম ফুটাই আৰু সেয়াই আৰু কৰি আছোঁ আৰু এনেই থকাতকৈ বন্ধুসকল আমাৰ বপাই ঘৰ ভাইটি গতিকে বিয়া পতা নাই আৰু পূৰা কাপোৰ ধুইছে সেইকাৰণে কোনো কাপোৰখিনি ইয়াত ধুই নিদিয়ে কাপোৰ ধুইছ ন এজন চাওক পূৰা কাপোৰ ধুইছে বিয়াখন কেলে নাই পতা এই সৰু হৈ আছোঁ ন সৰু হৈ আছ চাওঁ চুটত দাড়ি কৰিছিলে নে এইটো সৰু হৈ আছে বোলে সেইকাৰণে বিয়া পতা নাই কি কাটিছ চাং কি হয় এইটো অমিতা এজনী আমাৰ বপাই ঘৰ ভণ্টি এইজনী হাঁহিছে মুখখন লুকুৱাইছে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই